हेलो फ्रेंड मैं आज तुम्हालोকক देखुৱাই আছো মই ভিডিও কেনেকৈ বনাও কি ধৰণে বনাও তো ভিডিও হেখলৈকে সব সকলো গম পাই যাব আৰু এটা ৰিকুৱেষ্ট তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া প্লিজ ইউটিউবত সাৰ্চ কৰা ৰাজীৱ মগৰ 22 চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু বেল আইকনটো দবাই দিয়া কাৰণ মই যেতিয়া ইউটিউবত ভিডিও দিওঁ পোন প্ৰথমে তোমাৰ মোবাইলত নটিফিকেশন গুচি যায় তো বলক ভিডিওটো আৰম্ভ কৰো তো মই আহিলো মোৰ মোবাইল স্ক্ৰিনলৈ এটা ওপেন কৰিম কাইনমাষ্টাৰ এই কাইনমাষ্টাৰ ওপেন কৰিলো ওপেন কৰাৰ পিছত এনে ধৰণে আহিব এই প্লাস চিন দেখিছে ন প্লাস চিন মাজৰটোত ক্লিক কৰক ইয়াত ক্লিক কৰাৰ পিছত 16.9 লৈ লওক এনে ধৰণে লোৱাৰ পিছত এই দেখিছে ন মিডিয়া এইটোত ক্লিক কৰক ইয়াত ক্লিক কৰাৰ পিছত আহিছে বেকগ্ৰাউণ্ড বুলি আছে বেকগ্ৰাউণ্ডত ক্লিক কৰক ফ্ৰেম হয় এইটো মানে বেকগ্ৰাউণ্ড ফ্ৰেম এনে ধৰণে ফ্ৰেম লৈ লওক ব্ল্যাক কালাৰ যিকোনো ল'ব পাৰে আপোনালোকৰ ইচ্ছা তো এতিয়া মই ভিডিও কি ভিডিও বনাম আসামিজ ষ্টেটাস যেহেতু মই মৰম জুৰি যেতিয়া সিঙে এইটো লম এইটো ল'বলৈ হ'লে আপোনালোকে এই অডিও আছে না এইটোত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনালোকে গান সিলেক্ট কৰি লওক মই মৰম জুৰি গানটো সিলেক্ট কৰি লওঁ এইটোতে ভিডিও বনাম সো এইটো এনে ধৰণে সিলেক্ট কৰা ইয়াত প্লাস চিন আছে না এইটো ক্লিক কৰি দিয়ক এই গানটো প্লে হৈছে দেখিছে ন সো এতিয়া ইয়াত এই বেকগ্ৰাউণ্ডটোত যে এইটো ভিতৰত ষ্টাইল দিব লাগে না তেতিয়া ভাল লাগে না সো ইয়াক ষ্টাইল কেনেকৈ দিম ষ্টাইল দিবলৈ এই লেয়াৰ্স দেখিছেন লেয়াৰ এই লেয়াৰটোত ক্লিক কৰাৰ লগে লগে এনে ধৰণে অহাৰ পিছত এই ওভাৰঅল দেখিছে ন এইটোত ক্লিক কৰক ইয়াত ক্লিক কৰাৰ পিছত এনে ধৰণে আহিব তাৰপিছত ইয়াত লব দি দিওঁ কিবা কিবি ঢেৰ আছে ইয়াত লব চিন দি দিওঁ এই লব চিন দিবলৈ ইয়াক কালাৰো চেঞ্জ কৰিব পাৰে সেটিংতে কালাৰ্স আছে সব ইয়াক ৰেড কালাৰ থৈ দিওঁ ইয়াক এডজাষ্ট কৰি লওঁ ইয়াত এডজাষ্ট কৰাৰ পিছত এনে ধৰণে ইয়াক এতিয়া ষ্টাইল কেনেকৈ দিওঁ এইটো ওভাৰঅল বুলি আছে ইয়াত ক্লিক কৰক ইয়াত ক্লিক কৰিলে কি হয় এই ষ্টাইল আহি পৰে এনে ধৰণে আহে মোক লাগে এইটো এই দেখিছে না এই এনে ধৰণে ধুনীয়া লাগিছে নে তো এনে ধৰণে এডজাষ্ট কৰি লওঁ তাৰপিছত ইয়াত খালি ঠাই আছে এইটোত ভাল নালাগে কিবা এটা দিওঁ ইয়াত দিবলৈ আকৌ লেয়াৰ আছে এইটোতে মেইন কাম ইয়াতে আছে সব ইয়াত ওকে কৰাৰ লগত সব ওলাই পৰে এইটো গেলেৰী জক মিডিয়া ইয়াতে পাব ফটো যি আছে তোমালোকৰ মোৰ ইয়াত ফটো আছে মই এইটো ফটো এটা দিম এই ৰ'জ ফটো দিলে ভাল লাগিব এইটো দি দিলো এইটো দিয়াৰ পিছত এনেকৈ কৰি দিয়া তাৰপিছত ইয়াত লিখক এতিয়া গানটো প্লে কৰিব লাগে প্লে কৰি ক'লৈকে গানটো আছে এনে ধৰণে যাব তো ইয়াত মৰম জুৰি যেতিয়া সিঙে এনে ধৰণে আহিব সব ইয়াতে আছে এই মিডিয়া এই টেক্সট আছে টেক্সট লিখা আছে না এই টেক্সটটোত ক্লিক কৰিলে ইয়াত আখৰ লিখিব পাৰিব এনে ধৰণে ইয়াত লিখক এতিয়া মৰম জুৰি যেতিয়া সিঙে মৰম জুৰি যেতিয়া সিঙে এইটো ক্লিক কৰিলে ওকে কৰক এইটো ওকে ইয়াত এডজাষ্ট কৰিবলৈ এনে ধৰণে কৰিব পাৰে এনে ধৰণে এডজাষ্ট কৰি লওক ইয়াত বহাই দিয়ক ইয়াত বহাই দিয়াৰ পিছত ইয়াত কালাৰ চেঞ্জ আছে কালাৰ চেঞ্জত এইটো হয় ৰেড য়েল্লো যিকোনো দিব পাৰে মই য়েল্লো দিছোঁ আখৰৰ ষ্টাইল হয় এইটো আখৰটো মই ষ্টাইল নিদিওঁ এতিয়া ষ্টাইলটো দিবলৈ ইয়াত আছে সব এনে ধৰণে ষ্টাইল আছে সো এনেকৈ থাকক এতিয়া ইয়াত বহাই দিলোঁ সব প্লে কৰি চাওঁ ভিডিওটো ৰেডি হৈ গ'ল তো ইয়াক তোমালোকে কেনে ধৰণে সেভ কৰিব লাগে সেভ কৰিবলৈ এইটো দেখিছে নহয় ইয়াত এক্সপোৰ্ট কৰিব পাৰা এক্সপোৰ্ট কৰাৰ পিছত এনে ধৰণে এই শ্বেয়াৰ আছে এই শ্বেয়াৰত ক্লিক কৰা ইয়াত ক্লিক কৰাৰ পিছত এইটো চাই লোৱা HD ভিডিও লাগে HD হয় এইটো এক্সপোৰ্ট বুলি আছে এক্সপোৰ্ট কৰি দিয়া এক্সপোৰ্ট হৈ গ'ল তাৰপিছত এতিয়া ভিডিও প্লে কৰি চাওঁ কেনেকুৱা বনিলে ভিডিও মৰম জুৰি যেতিয়া সিঙে কোমল কলি যায়
কানে আপোন বুলি ভাবো মই যাকে তেওঁৱেই আহি মোৰ হিয়া ভাঙে দিব খুজিও দিব নোৱাৰো গোপনে মৰম সাৱতি ৰাখো। তো এনেধৰণে ভিডিঅ' বনাব পাৰি। তোমালোকে কাইনমাষ্টাৰত ইউজ কৰা, এদিন দুদিন তিনিদিন টাইম লাগিব, 4 দিন লাগিব পাৰে, কিন্তু ইউজ কৰি থাকা, নিজে বুজিবা। এনেধৰণে ভাল ভাল ভিডিঅ' বনাব পাৰা, যিকোনো ভিডিঅ' বনাব পাৰিবা। তো ভিডিঅ'টো ভাল লাগিলে যদি লাইক এটা কৰি দিবা। থেংকছ, বাই।